ভিডিঅ'টিৰ আৰম্ভণিতে লাভলীনালৈ বহুত বেছি অভিনন্দন, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত যি খেল আছে, লাভলীনা জয়ী হৈ আহা আৰু আমাৰ অসমলৈ সেই গৌৰৱটো লৈ আহা। আৰু এতিয়াও গৌৰৱ আহিছে আমাৰ অসমলৈ। লাভলীনাৰ সেই কষ্টৰ ফল লাভলীনাই পাইছে আৰু লাভলীনাই আমাৰ অসমক দিছে, ভাৰতক দিছে। আচলতে বহু কষ্ট কৰি যেতিয়া এটা ফল পোৱা যায় ন, তাৰ মানৱতাটো মানে চকুৰ পানীৰেহে গম পোৱা যায়। লাভলীনাই যিটো আনন্দ পাইছে, লাভলীনাৰ যেতিয়া ফলাফলটো আহিছিল ন ৰাতিপুৱা, তেতিয়া মোৰ চকু পানী ওলাই আহিছিল। অকল মোৰ বোলে নহয়, নিশ্চয় আমাৰ ভাৰতৰ বহুতৰে চকু পানী আহিছিলে সেই আনন্দৰ খবৰটো পাই। আৰু তেনেকুৱাই জীৱনত যদি কষ্ট কৰি যোৱা যায় আৰু এটা গ'ল ৰাখি যদি আগবাঢ়ি যোৱা যায়, আৰু কামটো কিন্তু ভাল হ'ব লাগিব। সেইটো কথা অন্যৰ মানে যদি বেয়া চিন্তা কৰা যায় তেনেহ'লে নহ'ব। অন্যৰ ভাল চিন্তা কৰিব লাগিব। আচলতে নিজৰ কাৰণে কৰিব লাগিব, নিজৰ কাৰণে কাম কৰিব লাগিব, যিটো কামত অন্যৰ কোনো হেঁপাৰ নহয়। এনেকুৱাকৈ যদি আপুনি কামটো কৰি যায় তেনেহ'লে জীৱনত ছাকচেছ হ'ব। আৰু আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে, ছাত্ৰ ছাত্ৰীসকলক বহুতে কৈছে যে এনে পাইছে ৰিজাল্টটো। তেনেকুৱা নহয়, কিন্তু কমানৰ পৰা দশম মানলৈকে পঢ়িছে, ইমান বছৰ ধৈৰ্যৰ ফল কিবা নহয়তো কিবা এটা পাবই ন, সেইটো কথা। গতিকে পজিটিভলি লৈ আগবাঢ়ি যাব লাগিব, যদিহে আপোনাৰ জীৱনত কিবা এটা লক্ষ্য আছে। আৰু যদি আপুনি সেই লক্ষ্যটো আপোনাৰ যদি কিবা কিবি হয় তেনেহ'লে নহ'ব। ধৰক আপোনাৰ লক্ষ্যটো এনেকুৱা হ'ল যে মই এজন ল'ৰা পোৱাৰ কাৰণে মই এইটো কাম কৰি আছোঁ, এজনী ভাল ছোৱালী পোৱাৰ কাৰণে এইটো কাম কৰি আছোঁ, তেনেকুৱা লক্ষ্য হ'লে নহ'ব। লক্ষ্যটো কেনেকুৱা হ'ব লাগিব যে মই এইখন খেলত জয়ী হ'মেই, বা মই এই এক্সামটো ক্ৰেক কৰিমেই, বা মই এইখিনি কিলোমিটাৰ দৌৰিমেই ইমান সময়ত। তেনেকুৱা এটা লক্ষ্য হ'ব লাগে। তো আমি যিটো কাল্পনিক লক্ষ্যত যদি আপুনি থাকে তেনেহ'লে জীৱনত কি হ'ব নাজানো, কিন্তু কাল্পনিক লক্ষ্যত গৈ নিশ্চয় লাভ নহ'ব। আৰু লাভলীনাৰে লক্ষ্যটো চাওক, কাল্পনিক লক্ষ্য নহয়। তাইৰ লক্ষ্যটো কি আছিলে যে মই এই পদকটো আনিবই লাগিব, অলিম্পিক জয় কৰিবই লাগিব, তেনেকুৱা কথা। আৰু বাকী যিসকল সফল ব্যক্তি তেওঁলোকক চাব, তেওঁলোকে অধ্যাৱসায় কৰি থাকে যে তেওঁলোকে তাৰপিছত কি হয়, সফল হ'বলৈ সক্ষম হয়। গতিকে সেইটোৱে কৈছোঁ, যদিহে জীৱনত কিবা এটা লক্ষ্য লৈ আগবাঢ়ি যোৱা যায় তেনেহ'লে সক্ষম হ'বই সেই গ'লটো এচিভ কৰিবলৈ। আৰু লাভলীনালৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লাভলীনা বাই বাই।